তো এইফালে এইটো চাওক, এইটো এক ডাইনচৰটো লেগুডাল খুলকি থাকিলে। হেল্ল' এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি আমি আহিছোঁ যোগীবাৰী পৰ্যটন উদ্যান ক্ষেত্ৰলৈ। এয়া চাওক। হেল্ল' এভৰিৱান, আপোনালোকক বস্তু এটা দেখাম, এইটো চাওকচোন। বৃহৎ এটা ডাঙৰ মাছ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। পদুম ফুলেৰে পৰিপূৰ্ণ সুন্দৰ এটা পৰিৱেশ। ব্যস্ততাময় জীৱনত মানুহৰ কিমান অজুহাত। সেই উশাহটো থকালৈতো মানুহে কৰ্ম কৰি যাবই লাগিব। তো মানুহজনে ব্যস্ততাৰ মাজতে আমাক অকণমান ওলাই লৈ আহিলে। পোৱা নোপোৱাবোৰক লৈয়েইতো জীৱন। আশাবোৰ বুকুত বান্ধি লৈ দুখ কষ্ট হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰাটোৱেইতো জীৱন। ক'ৰবাত কেতিয়াবা অলপ সুখ অনুভৱ কৰিছোঁ, ক'ৰবাত কেতিয়াবা অলপ দুখ অনুভৱ কৰিছোঁ। এনেকৈতো গৈছে জীৱনটো। তো এইফালে চাওক, আমাৰ পাপাকে তোক ফটো উঠাই আছে। তাই খেলিব পাৰিছানে? ভাল লাগিছেনে তোমাৰ? ভাল লাগিছে? বা কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে। ভাল লাগিছে? কিমান ভাল লাগিছে কোৱা, কৈ দিয়া। কালি হেই কোৱা। বহুত তোমাক কিহত উঠা নিচিনা লাগিছে? এবিলেন নিচিনা লাগিছে। হয় নেকি? বা বা বা, তোমাৰ মানে এৰোপ্লেনত উঠা নিচিনা লাগিছে? বা বেলেগৰ উঠিম বলা এতিয়া। হা খোজকাঢ়ি যাম। এই আমাৰ টুপুৱে জোলনা খেলিছে দেই। তাই জোলনা খেলি বহুত ভাল পায়। এনেও সৰু ল'ৰা ছোৱালীবিলাকে জোলনা খেলি ভালেই পায়। উফ ৰাম, তাই মানে আজি এইখনত উঠিবই হেনো। মই কৈছিলোঁ নেলাগে উঠিবলৈ, অকলে নোৱাৰিবা। তাই বোলে পাৰিব। তাৰপিছত তাই নিজে উঠিছে। পাপাকক ধৰিবলৈও নিদিয়ে। পাপাকে তেওঁ পৰিব বুলি ভয়তে ধৰি আছে অকণ অকণ। পাপাকে কেনেকৈ ধৰিব লাগে তাইক শিকাই দি আছে। তাই ধুনীয়াকৈ শিকি লৈছে দেই, মানে তাই চুঁচৰিবই মানে এইখনত। তো এয়া চাওক, চোলাতে ধৰি লৈছে। এইয়া চুঁচৰি দিলে দেই ফাইনেলি। এইফালে চাওক, ইমান সুন্দৰ পৰিৱেশ। সেইফালে চব পদুম ফুল আছে, গোটেইবিলাক পদুম ফুল নাই ফুলা। মাজে মাজে এটা দুটা পদুম ফুল ফুলি আছে। মোৰ বাপেকজিকে এৰি থৈ গ'লে ক'ৰবাত। এইখন হৈছে দলং। মই দলঙৰ ওপৰেদি আহিছোঁ। ইয়াৰ নেক্সট ছাইডে থকা ভিউটো ইমানেই সুন্দৰ, আপোনালোকক দেখাই দিম দেই। তো এইফালে এইটো চাওক, এইটো এক ডাইনচৰটো লেগুডাল খুলকি থাকিলে। এয়া চাওক, এইটো পৰিৱেশটো বহুতেই ধুনীয়া, বহুত ভাল লাগিছে আহি ইয়াতে। এইফালে বেলিটো ওলাই আছে, ইমান ধুনীয়া লাগিছে বেলিটো চাওকচোন। এইফালে বাপেক যে এনজয় কৰি আছে। কিয় এনেকৈ ঘূৰাই দি আছা? মাথা ঘূৰাব। হেল্ল' এভৰিৱান, আবেলিৰ বেলিটো মাৰ যোৱাৰ আগমুহূৰ্তৰ এই দৃশ্যটো চাওকচোন, ইমান সুন্দৰ দেখিছে। মানে বেলিটো ঘৰ যাবলৈ হৈছে আৰু আমাৰো ঘৰত যাবলৈ হৈছেগৈ, আৰু আমিও যামগৈ আৰু অকণ পাছত। ইফালে চোৱা। তো ঘৰলৈ যোৱাৰ আগমুহূৰ্তত মানুহজনে ক'লে যিহেতুকে কিবা এটা খাম বুলি, তো আমিও সোমাই দিলোঁ ৰেষ্টুৰেণ্টত। এয়া চাওক, পাপাকৰ পাছে পাছে বেটিও লাহে লাহে গৈ আছে। তাৰপিছত এই পৰিৱেশটো চাওকচোন, ধুনীয়া ঠাণ্ডা, হাই হুলস্থুল একো নাই। তো এয়া মানুহজনে বহি লৈছে, ফোনত কথা পাতি আছে লগৰ এটাৰ লগত। তাৰপিছত ময়ো বহি ল'ম। তাৰপিছত মানুহজনে চাইছে কি খাম, মেনুখন চাই লৈছে কি কি আছে কি কি নাই। তো এয়া চাই মেলি লওঁ, তাৰপিছত কি খাম ডিচিশ্যন ল'ম। তো বেটি কিবা খাবলৈ পাম বুলি তাই যে কি ফূৰ্তি। তো ময়ো বহি ল'লোঁ কিবা এটা খাবলৈ বুলি। তো আমি এতিয়া কিবা এটা খাবৰ কাৰণে বহি আছোঁ। এইফালে চাওঁ, কি খাবা? কি খাবা? মাংস। তো ইয়াতে বস্তু এটা ভাল লাগিছে, এইকেইটা চাওকচোন, জাপি আৰু পলৌ, তাৰ ভিতৰতে লাইটটো দি থৈ দিছে ধুনীয়াকৈ। তো
এইফালে আৰু এটা বস্তু দেখাই দিম। এইফালে চাওকচোন, আপোনালোককো দেখাই দিছোঁ। এয়া এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা ঢেঁকী ইয়াত কেতিয়াবা ব্যৱহাৰ কৰে চাগে, কেতিয়া কৰে নাজানো। এইফালে ইয়াত লাইট লগাই দিছে, চাওক, ভাল লাগিছে দেই এই পৰিৱেশটো, সঁচাকৈ ধুনীয়া লাগিছে। তো আহিব আপোনালোকেও, ধুনীয়াকৈ বহি পেলাই একাপ চাহ খাব পাৰিব, নাইবা মন পচন্দৰ যিকোনো বস্তুৱে খাব পাৰিব ইয়াতে। ইয়াত বহি ধুনীয়াকৈ আগফালৰ এই দৃশ্যটো চাই থাকিব পাৰিব। ইয়াত হেনো বিভিন্ন ধৰণৰ চৰাইও আহে। আমাৰ খাই বৈ হৈ গ'ল। খাই মেলি লৈ মেটিৰ লগত অলপ খেলিলোঁ। বাপেক জীয়েকে এয়া লাগি আহি আছে, মই এফালে ভিডিঅ' কৰি আহি আছোঁ। বেলিটো মাৰ যোৱা সময় হৈ আহিছে যিহেতুকে আমিও ঘৰ পাবগৈ লাগিব বেলি মাৰ যোৱাৰ আগমুহূৰ্তত। তো আমিও যাওঁ ঘৰলৈ এতিয়া। হেল্ল' এভৰিৱান, ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব দেই। আৰু অন্য এটা ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈ বাই বাই।